খবৰ ভালনে সকলোৰে যদিও পৰিস্থিতি বেয়া আপোনালোকে যেন ভালে আছে ঘৰতে আছে আৰু ঘৰতে থাকক সুস্থ থাকক মই মৃদুৱে মোৰ চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ তেন্তে আজি এটা মই ডেইলি ব্লগ ষ্টাৰ্ট কৰোঁ মই ৰাতিপুৱাৰ পৰা দিনটো কিনো কাম কৰোঁ আপোনালোককো দেখাই যাম তেন্তে আপোনালোকে চাই থাকিব শেষলৈকে আৰু শেষত জনাবলৈ একেবাৰে নাপাহৰিব চাই আপোনালোকৰ কেনে লাগিল ৰাতিপুৱা শুই উঠি ঘৰৰ কামখিনি কৰিলোঁ কৰি ভাতো খালোঁ বাৰু ভাত খাই এতিয়া মই কেক এটা আইচিং কৰিলোঁ এতিয়া ডেকোৰেশ্যন কৰিবলৈ আছে তেন্তে আপোনালোকে চাই থাকক মই কেনেকৈ কেকটো ডেকোৰেশ্যন কৰোঁ আৰু কেকটো আপোনালোকক দেখাম ক'ব আপোনালোকে কেনেকুৱা লাগিলে তেন্তে চাই কেকটো ডেকোৰেশ্যন কৰা হ'ল আৰু আপোনালোককো অলপকৈ দেখালোঁ আৰু বেছিকৈ দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো নহ'লে বেছি দীঘলীয়া হৈ যাব বেলেগ এদিনাখন আপোনালোকক কেক ডেকোৰেশ্যনৰ ভিডিঅ' দেখাম বাৰু তেতিয়া আপোনালোকে ষ্টাৰ্ট চাব কেনেকুৱা দেখিলে এতিয়া কেকটো প্লিজ জনাব আৰু ভাল দেখিলেও ক'ব বেয়া দেখিলেও ক'ব যদি বেয়া দেখিছে তেতিয়া ভাল কৰিবলৈ চেষ্টা কৰিম আৰু এতিয়া বৰষুণ চিপ দিছে এতিয়া কি কৰোঁনো বেছি বেলেগ কাম নাথাকেই বৰষুণ দিলে নহয় জানো সেইটো কাৰণে ভাবিছোঁ অলপ চিকেন চুপ বনাই আৰু মোৰ লগত আছিলে অলপ চিকেন এয়া চিকেন অলপ আছে সেইটো কাৰণে চিকেন চুপ অলপ বনাওঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ বাৰু কাৰণ ইমান ভালকৈ মই চুপ বনাবলৈ নাজানো নিজে খাবলৈ পাৰোঁ কিন্তু চুপ বনাই আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিব নোৱাৰোঁ যদি ভালকৈ বনাবলৈ পাৰিম পাছত লাহেকৈ তেতিয়া আপোনালোকক দেখাম বাৰু মই কেনেকৈ চুপ বনাওঁ তেন্তে মই চুপখিনি বনাই লওঁ আৰু আপোনালোকে চাই থাকিব আৰু দিনটো ইটো সিটো আপোনালোককচোন দেখাই থাকিম নহয় জানো তেন্তে চাই থাকিব হাই গাইজ এতিয়া এফালে যাব ওলাইছোঁ বৰ্তাহঁতৰ ফালে যাওঁ ঘৰতনো কিমান সোমাই থাকিম মানে এতিয়া এনেকুৱা চিপচিপীয়া বৰষুণত আৰু বেলেগ ক'তো যাবও নোৱাৰোঁ সেইটো কাৰণে ভাবিছোঁ বৰ্তাহঁতৰ ফালে যাওঁ লুডু খেলিবলৈ যাওঁ বেছি দূৰ নহয় বাৰু একেবাৰে ওচৰতে এইটো তেনুৱালি দেখিছে নহয় এই তেনুৱালিটো পাৰ হৈ যাব লাগে সেইটো ওলাই আছে দেখিছে সেই টিঙৰ ঘৰটো সেইটোৱে হৈছে বৰ্তাহঁতৰ ঘৰ এতিয়া আমি তাতে গৈ লওঁ এইফালে পাই গ'লোহি এয়া দেখিছে নহয় গোটেই বোকা বৰষুণ দি এয়া আমাৰ জিলমিলে শুই আছে দেই সেইজনী শুই আছে আমাৰ জিলমিল এইজনী কাজল লগাই শুই আছে অঁ লুডু খেলোঁগৈ এতিয়া আম কাটি আছে আমি আম খাম বতৰটো ইমান ভাল নহয় তথাপিও আমৰ লগত কি কথা বতৰ হয় নহয় বতৰৰ ফল বতৰত খাব লাগে এতিয়া আম খাম এয়া দেখিছে নহয় পকা ধুনীয়া আম আৰু এইফালে জলকীয়া এতিয়া খাম আৰু আমাৰ আম বিতৰণ চলি আছে এয়া কলপাতত খাই আছে চবেই আম তেন্তে আমি আম খাই লওঁ অকণমান অকণমান শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি আপোনালোকৰ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকিব আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু দিনটোত কি কৰোঁ কি নকৰোঁ তেন্তে আজিলৈ ইমানেই বাই বাই